আজি আপোনাক দেখাই আছো এটা কুকুৰৰ সৰু আঁচোৰ এটাই কেনেকৈ এজন মানুহৰ জীৱন কাঢ়ি লৈ যাব পাৰে। এইজন হৈছে ব্ৰিজেশ সোলাংকি, এজন প্ৰতিভাৱান ষ্টেট লেভেল কাবাড্ডী প্লেয়াৰ। এদিন তেখেতে ৰাস্তাত গৈ থাকোঁতে দেখা পালে এটি নলাত সৰু কুকুৰৰ পোৱালি এটা পৰি আছে। তেখেতে একো নভবাকৈ সেই কুকুৰ পোৱালিৰ জীৱন বচাবৰ বাবে তাক নলাৰ পৰা উঠাই আনিলে। কিন্তু সেই সময়তে তেখেতৰ হাতত এই কুকুৰ পোৱালিটোৱে আঁচুৰি দিলে। কিন্তু তেখেতে এই কথাটোত সিমান গুৰুত্ব দিয়া নাছিল। কিন্তু মাত্ৰ এক সপ্তাহ পিছতেই তেখেতক ৰেবিজৰ লক্ষণসমূহে দেখা দিয়া আৰম্ভ কৰিলে। আৰু মাত্ৰ কেইটামান দিন পিছতেই তেখেতে যন্ত্ৰণাদায়ক মৃত্যুক সাৱটি ল'বলগীয়া হয়। কুকুৰে আঁচুৰিলে, কামুৰিলে বা কুকুৰে চেলেকি দিলেও ৰেবিজ হোৱাৰ চান্স থাকে। সেয়েহে যদিহে আপোনাৰ লগত এনে ঘটনা হয়, তেন্তে আপুনি লগে লগে এই ঠাইটুকুৰা প্ৰায় 10 মিনিট সময় চাবোন আৰু পানী দি ভালদৰে ধুই ল'ব আৰু ইয়াৰ পিছতেই দেৰি নকৰাকৈ ওচৰৰ হস্পিটেলত গৈ ডক্টৰৰ পৰা এণ্টি ৰেবিজ ভেকচিন লৈ লওক। এই ভিডিঅ'টো বেলেগৰ বাবেও হ'ব পাৰে হেল্পফুল। ত' ভিডিঅ'টো এবাৰ কৰি দিয়ক শ্বেয়াৰ আৰু